বস্তু নহয় কেতিয়ানো দুইটাৰ মাজত অনুভৱ কৰিলো মইতো একো পাত্তাই নাপালো আৰু তাৰ হাঁহিটো তইচোন একেবাৰে সলনীয়া হৈ গলি কেনেকুৱা দেখিছ ভাল ভাল হেল্ল' আহা আকৌ আজি কেইটামান কথা ইয়াতে ঠিক কৰি ল'ব লাগিব হ'ব কোৱা প্ৰথম কথাটো হ'ল দ্বিতীয় কথা শপত খোৱা এনেদৰে হ'ব লাগিব লাইফ ইজ অল এবাউট প্লেনিং দেশৰ পৰিস্থিতি সংকটজনক আমাৰ অসমীয়া মানুহৰ নহ'ব কি কৰি আছিলা ইমান দেৰি ৰাজ্যত ইমান অশান্তি চলি আছে বহি থাকিলেতো নহ'ব নিজে ঠিকছে থাকিলে অসম নিজে ঠিক হৈ থাকিব শুনিছানে নাই কেৰিয়াৰ গঢ়িবলৈ অসম থাকিব লাগিব খুলি দিওঁ ইয়াতে নকৰি কৰিবা কি এতিয়া বেয়া ধুই যোৱা একদম ফাইনেল ডিচিশ্যন ব্ৰেকআপ দি দে পঢ়া ল'ৰা পঢ়াতে থাকিব লাগিছিল তাই যদি ছুইচাইড কৰি দিয়ে কি বেমাৰী বচাব নোৱাৰি চৰি কোৱা ডাক্তৰৰ আগতে কথা কৈ আছো তাইক এৰি তই থাকিব পাৰিবি নে পুৰা এবাৰতো এৰিমেই আজিৰ পৰা আমাৰ মাজত একো নাই মন গ'লেই থাকিম মন গ'লেই গুচি যাম আৰু মোৰো মাথাটো অলপ ঠাণ্ডা হৈ থাকিব এইবোৰ কথা শুনিলে নহয় মোৰ মাথাটো বেয়া হৈ গ'ল ব্ৰেকআপে কৰি ল বাই সঁচাকৈ এৰি দিবা নেকি